আজি আমি বনাবলৈ গৈ আছো লালমোহন আৰু সেইটো বনাবৰ বাবে আমাক লাগিব এইটো পেকেট আৰু মই আমুল তাজাৰ গাখীৰটো ইউজ কৰিছো। আপোনালোকে অলপ গৰম পানীও ল'ব পাৰে। ভাজিবৰ বাবে মই ৰিফাইন লৈছো আৰু চেনি পানী বনাবৰ বাবে 1 কাপ চেনি 1 কাপ বা 1.5 কাপ দিব লাগিব আৰু 2টামান লং ইলাচি। চেনি পানীটো বনাবৰ বাবে মই কফি কাপত 1 কাপ পানী লৈছো আৰু সৰু কাপ এটাৰ পৰা 1.5 কাপ চেনি দি দিছো। ইয়াৰ পিছত মই লং ইলাচিখিনি দি দিছো আৰু 6-7 মিনিট মান এনেদৰে উতলোৱাৰ পিছত অলপ ঠাণ্ডা হ'বলৈ থৈ দিলো। এতিয়া আমি এই পাউডাৰখিনি এটা বাটিত উলিয়াই লৈছো। মই এই পেকেটটোৰ আধাখিনিহে ইউজ কৰিম আজি। এতিয়া মই ইয়াৰ গোটা অংশখিনি ভাঙি ললো আৰু অলপ কুহুমীয়া গৰম গাখীৰ দি এইখিনি ভালদৰে মিহলাই লৈছো। এনেদৰে ভালদৰে অলপ সময় মঠাৰ পিছত আমি এনেকুৱা পাম আৰু ইয়াৰে সৰু সৰু লাডু বনাম। লাডু বনাওঁতে যদি হাতত লাগি ধৰে তেন্তে হলে হাতত অলপমান ঘিউ বা বাটাৰ লগাই ল'ব পাৰি। মই এনেদৰে এটা এটাকৈ গোটেইখিনি লাডু বনাই ললো। মই গেছটো একেবাৰে কমাই থৈছো আৰু এনেদৰে লাডুখিনি দি দিছো। এনেদৰে মই অলপ সময় ভজাৰ পিছত অলপ ৰঙচুৱাৰ নিচিনা পালো। অলপমান ক'লা ৰঙৰ নিচিনা হওঁতেই মই নমাই দিছো। আপোনালোকে অলপ আগতেও নমাব পাৰে। এয়া এতিয়া পানীখিনি ঠাণ্ডা হ'ল আৰু আমি লাডুকেইটা এটা এটাকৈ পানীত দি দিছো। 2-3 মিনিট মানৰ বাবে আমি পানীতে ডুবাই ৰাখিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব।